আজি পৃথিৱীৰ অসুখ নৰিয়াত পৰিছে আজি সমগ্ৰ জীৱশ্ৰেষ্ঠ মানৱ সমাজ। অচিন ৰোগ ঔষধৰ কোনো নাই নৱসংস্কৰণ। হয়তো সেই ইতিহাসে সকীয়াই গৈছিল ৰোগ ব্যাধি আক্ৰমিব সমস্ত জগত মৰিবেক বহু লোক অচিন ৰোগত। ৰোগৰ নিৰ্ণয় কৰিবাক নোৱাৰিব চিকিৎসকো অৱশেষে ঈশ্বৰ চিন্তিব। আৰু তাৰেই যেন আজি পূৰ্ণ বহি প্ৰকাশ। নৰিয়াপাতিত আজি মানৱ জাতি পৃথিৱীয়ে কান্দিছে বাকৰুদ্ধ সমস্ত শব্দ ব্ৰহ্ম। যান্ত্ৰিক তান্ত্ৰিক সকলো আজি ভ্ৰষ্ট। চৰাচৰ জগত আজি দিশহাৰা। এয়ে যেন জীৱশ্ৰেষ্ঠ মানৱৰে এক আসুৰিক কৰ্মফল। নাকান্দিবি আই, তোৰ সন্তানে তোৰ মৰম তোৰ স্নেহক আজি অপমান কৰিছে। লাঞ্ছিত বঞ্চিত কৰিছে তোৰ প্ৰাপ্যৰ পৰা। কেনেকৈ স্বীকৃতি দিলি আমাক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে?